ঠাকুৰ দিবা শহুৰৰ পুতেকবোৰৰ কথা যে একদম নুশুনিবা বিয়াৰ আগত কোৱা কথা আৰু বিয়াৰ পিছত কোৱা কথা তাৰ মাজত তাৰতম্য তোমালোকক মই বুজাব নোৱাৰো আগতে যেতিয়া মোৰ বেমাৰ হৈছিল তেতিয়া শহুৰৰ পুতেকে তোমাৰ গাটো বেয়া লাগিছে যদি কিবা কেইটামান খাই শুই থাকা একদম কাম বন কৰিব নালাগে শুই থাকা যোৱা ধুনীয়াকৈ বাই আৰু এতিয়া মই যেতিয়া শুই থাকোঁ গাটো বেছি বেয়া লাগি তুমি শুই গলা যে ভাত কোনে বনাব একো কাম বন কৰা নাই যে মই বোলো মোৰ গাটো বেয়া হাৰে গাটো বেয়া হ'ল বুলি ইমান বেছি বেয়াটো হোৱা নাই ন এইবোৰ ভাত পানীকেইটা বনাই কাম বনকেইটা কৰি পিনি খোৱা এইবোৰ কাম মই কৰিব নোৱাৰোঁ দেই কাইলৈ বেজি এটাকে ল'বাগে নহ'লে এতিয়া যোৱা নি বেজি এটা দি আনো এইবোৰ ফপুলা চৰিত্ৰ শহুৰৰ পুতেকবোৰ সেইটো কাৰণে একদম বিয়াৰ আগত এই ভয়ংকৰ আগজাননীটো তোমালোকক দি দিছোঁ তাৰ পৰা বাচি ৰাখিবা নহ'লে তুমি ধ্বংস